হাই ফ্ৰেণ্ডছ, মাইছেল্ফ উমাং। আজি বহু দিনৰ পিছত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আনিছোঁ। আজিৰ টপিকটো হ'ল এটা খুবেই ইণ্টাৰেষ্টিং টপিক, যিটো হ'ল দি অমনিপটেন্স পেৰাডক্স। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমি ফাৰ্ষ্টতে জানি ল'ব লাগিব যে অমনিপটেন্স কি। অমনিপটেন্স মানে হ'ল সকলো কৰিব পৰা ক্ষমতা, আৰু আমাৰ মতে এই সকলো কৰিব পৰা ক্ষমতা অকল সৰ্বশক্তিমান আৰু সৰ্বশ্ৰেষ্ঠ ঈশ্বৰৰ হাতত থাকে। আৰু পেৰাডক্স হৈছে এনেকুৱা এটা শব্দ যিটোৱে বুজায় এনেকুৱা এটা বাক্য যিয়ে নেকি আমাৰ লজিকৰ হিচাপত কাৰেক্ট হ'ব নোৱাৰে। এই টপিকটোৰ ওপৰত অসমীয়াত খুব কমেই আলোচনা হোৱা দেখা যায়, গতিকে আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ দি অমনিপটেন্স পেৰাডক্স। এই পেৰাডক্সটোত কোৱা হৈছে, যদি এনেকুৱা এটা শক্তি যিয়ে নেকি সকলো কাম কৰাৰ ক্ষমতা ৰাখে আৰু সেই শক্তিক আমি ভগৱান বুলি মানো, তেনেহ'লে ভগৱানে এনেকুৱা এটা শিল বা পাথৰ সৃষ্টি কৰিব পাৰিবনে যিটো নেকি কোনেও উঠাব নোৱাৰে? অফক'ৰ্ছ আপোনালোকৰ এনেকুৱা লাগিব যে ভগৱানে তেনেকুৱা এটা পাথৰ বনাব পাৰিব, কিন্তু আকৌ এবাৰ ভাবি চাওক, যদি ভগৱানে তেনেকুৱা এটা পাথৰ বনায় তেনেহ'লে সেই পাথৰটো ভগৱানে উঠাব নোৱাৰিব লাগিব। যদি ভগৱানে সেই পাথৰটোকে উঠাব নোৱাৰে তেনেহ'লে ভগৱান সৰ্বশক্তিমান কেনেকৈ হ'ব? আৰু যদি ভগৱানে পাথৰটো উঠাব পাৰে তেনেহ'লে সৰ্বশক্তিমান কেনেকৈ হ'ব যদি তেওঁ কোনেও উঠাব নোৱাৰা পাথৰটোকেই বনাব নোৱাৰে? নাইবা ভগৱানে এনেকুৱা এটা জেল বনাব পাৰে নেকি য'ৰ পৰা তেওঁ নিজেই ওলাব নোৱাৰে? বা এনেকুৱা এটা ট্ৰাইংগল সৃষ্টি কৰিব পাৰে নেকি যাৰ গোটেইকেইটা এংগল যোগ কৰিলে 180 ডিগ্ৰী নহয়? এই গোটেইকেইটা প্ৰব্লেমৰ ওপৰত অলপমান চিন্তা কৰিলে আমি ৰিয়েলাইজ কৰিম যে প্ৰথম দুটা প্ৰব্লেমত ঈশ্বৰে যদি এটা পাৰিলে এটা নোৱাৰে, আৰু তৃতীয়টো প্ৰব্লেমত ভগৱানে এই সূত্ৰৰ বিপৰীতে যাব নোৱাৰে, কাৰণ ট্ৰাইংগল এটা সৃষ্টি হোৱাৰ বাবে তিনিটা এংগুলৰ মাপ 180 ডিগ্ৰী হ'বই লাগিব। এতিয়া এবাৰ ভাবি চাওক, ঈশ্বৰ সৰ্বশক্তিমান হয় নে নহয়? চিন্তনীয় বিষয়। ইয়াৰ মাজতেই না মুনিৰ না মত, লগতে আপোনালোক প্ৰত্যেকৰে নিজা নিজা মত নিশ্চয় আছে। উইলিয়াম লেইন ক্ৰেইগৰ নিচিনা খ্ৰীষ্টান ফিলচফাৰবোৰৰ এটা কমন ৰেছপন্স হৈছে যে এই পেৰাডক্সটোৱে অমনিপটেন্স বা সৰ্বশক্তিৰ এটা ভুল ডেফিনেশ্যন ধৰি লৈছে। তেওঁলোকে কয় যে সৰ্বশক্তিয়ে এইটো নুবুজায় যে ঈশ্বৰে সকলো কৰিব পাৰিব, বৰঞ্চ তেওঁ সকলো কৰিব পাৰিব যিটো নেকি তেওঁৰ পক্ষে প্ৰকৃতিগতভাৱে সম্ভৱ। এই ডিষ্টিংশ্যনটো বহুত ইম্পৰ্টেণ্ট। ঈশ্বৰে তাৰ্কিক অযৌক্তিকতা সম্ভৱ কৰিব নোৱাৰে। ফৰ এক্সাম্পল, তেওঁ 1+1 = 3 কৰিব নোৱাৰে। ঠিক তেনেদৰে ভগৱানে কেতিয়াও এনেকুৱা এটা বস্তু সৃষ্টি কৰিব নোৱাৰে যিটো নেকি তেওঁতকৈও সৰ্বশ্ৰেষ্ঠ, কাৰণ তেওঁ সংজ্ঞামতে সৰ্বশ্ৰেষ্ঠ সাম্ভাৱ্য সত্তা। ঈশ্বৰ তেওঁৰ কৰ্মৰ মাজত আৰু প্ৰকৃতিৰ মাজত সীমাবদ্ধ। দ্য বাইবেলতো এই মতবাদৰ পক্ষে লিখা আছে। কিছুমান পেছেজত লিখা আছে যে ইট ইজ কিয়ট এণ্ড কিয়ট ইম্পচিবল ফৰ গড টু লাই। অৰ্থাৎ ঈশ্বৰে কেতিয়াও মিছাক সঁচা আৰু সঁচাক মিছা আৰু সম্ভৱক অসম্ভৱ বা অসম্ভৱক সম্ভৱ কৰিব নোৱাৰে। এইটো বিষয়ে অলপমান চিন্তনীয় বিষয়, আৰু এই বিষয়টো আপোনালোকৰ মাজলৈ এৰি দিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ এনেকুৱা এটা পেৰাডক্স আপোনালোকৰ মাজলৈ আমি লৈ আহিম। এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ।